বিশেষ ফাষ্ট ট্ৰেক আদালতত অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া। সোমবাৰে সম্পূৰ্ণ নহল পামী বৰঠাকুৰ আৰু জয়ন্ত কাকতিৰ সাক্ষ্যদান। আজি পুনৰ সাক্ষ্যদানৰ বাবে আদালতত উপস্থিত পামী বৰঠাকুৰ, জয়ন্ত কাকতি আৰু ৰাজা বৰুৱা। মহানগৰীত পুনৰ উদ্ধাৰ যুৱতীৰ নিথৰদেহ। শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপত ভাড়াঘৰত উদ্ধাৰ নেহা শইকীয়াৰ নিথৰদেহ। এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ ভাড়াঘৰত নিশা বহু দেৰিলৈকে পাৰ্টি চলাৰ সন্দেহ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। ব্ৰহ্মপুত্ৰৰ চৰত উদ্ধাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক যোগেন্দ্ৰ কিশোৰ দাসৰ নিথৰদেহ। যোগীঘোপাৰ চৰত উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। 10 জুলাইৰ পৰা সন্ধানহীন হৈ আছিল অধ্যাপকগৰাকী। সামগুৰিৰ হালনা আৰক্ষীৰ জালত বহু বিবাহৰ লগত জড়িত এগৰাকী ব্যক্তি। 16 বছৰীয়া নাবালিকাক বিবাহ কৰাই গ্ৰেপ্তাৰ অনুপম হীৰা। প্ৰথমা পত্নী থকাৰ পাছতো নাবালিকাক বিবাহ কঠীয়াতুলিৰ অনুপম হীৰাৰ। নাবালিকাগৰাকীৰ পিতৃ মাতৃৰ গোচৰৰ ভিত্তিত সামগুৰি হালনা আৰক্ষীয়ে কৰে গ্ৰেপ্তাৰ। লাহৰীঘাটৰ অমৰাগুৰিত জঘন্য হত্যাকাণ্ড। কনিষ্ঠ ভাতৃয়ে প্ৰাণ ল'লে জ্যেষ্ঠ ভাতৃ জাকিৰ হুছেইনৰ। অসামাজিক কাৰ্যত বাধা দিয়াৰ বাবেই জাকিৰ হুছেইনক হত্যা কৰে কনিষ্ঠ ভাতৃয়ে। নলবাৰীত সোণকুৰিহাট কালিৰে পৰা নিখোজ হৈ আছে গিৰিন বৈশ্য নামৰ এগৰাকী ব্যক্তি। সোণকুৰিহাট দলঙৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয় এখন চাইকেল। নদীত পৰাৰ সন্দেহ আৰক্ষীৰ। পাগলাদিয়া নদীত SDRFৰ উদ্ধাৰ অভিযান। তীৰ্থনগৰী হাজোৰ বাসুদেৱ দেৱালয়ত চুৰিকাণ্ড। দেৱালয়খনৰ মূল মণ্ডপৰ দুৱাৰ ভাঙি লৈ গ'ল বিগ্ৰহৰ কীৰ্তি আৰু সোণৰূপৰ অলংকাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। শুই থকা স্বামী আৰু সন্তানক এৰি পলাল প্ৰিয়া মিলি দাস। শিৱসাগৰৰ ডিমত সংঘটিত হৈছে এই ঘটনা। ধেমাজিৰ এজন যুৱকৰ সৈতে পলাই যোৱাৰ সন্দেহ স্বামীৰ। মোবাইলত সঘনাই যুৱকজনৰ সৈতে কথা পতাৰ সন্দেহ স্বামীৰ। শিক্ষাবিদ, সাহিত্যিক আৰু পদ্মশ্ৰী সন্মানপ্ৰাপ্ত গীতা উপাধ্যায় আৰু নাই। তেওঁৰ মৃত্যুত শোকত ভাগি পৰিছে আত্মীয় গুণমুগ্ধ। গীতা উপাধ্যায় আছিল নেপালী সম্প্ৰদায়ৰ এগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছাত্ৰী। এনে ফ্ৰাংকৰ ডায়েৰীকে ধৰি 26খন গ্ৰন্থৰে সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে গীতা উপাধ্যায়ে। BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আইপুৱালিত অসম চৰকাৰৰ PWD আঁচনিৰ অধীনত প্ৰায় 27 কোটি টকা ব্যয় সাপেক্ষে বাঁহৰ নাৰ্চাৰী তথা উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।